তেজপুৰত বাজাজ ফাইনেন্সৰ কৰ্মচাৰীৰ গুণ্ডাগিৰি কিস্তি সংগ্ৰহৰ বাবে গৈ বলপূৰ্বক মটৰচাইকেল নিয়াৰ অভিযোগ পৰিয়ালৰ লোককো হাৰাশাস্তি গালিগালাজ পাৰি যোৱাৰ অভিযোগ লাজ অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা কৰে তেজপুৰৰ যুৱকে বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ এজাহাৰত উল্লেখ কৰা অনুসৰি তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত কৰয়নী বঙালী গাঁৱৰ আব্দুল ৰছিদ নামৰ যুৱকে 2023 চনৰ 6 মাহত বাজাজ ফাইনেন্সৰ পৰা AS12AH 1967 নম্বৰৰ মটৰচাইকেলখন ক্ৰয় কৰিছিল বাজাজ ফাইনেন্সৰ তিনিটা কিস্তি দিব নোৱাৰাৰ বাবে লেপছ হৈছিল যাৰ বাবে যোৱা ইংৰাজী 12 এপ্ৰিল তাৰিখে শুক্ৰবাৰে দিনৰ 8:30 মান বজাত বাজাজ ফাইনেন্সৰ কৰ্মচাৰীয়ে আহি ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি ঘৰৰ মানুহক দুৰ্ব্যৱহাৰ কৰাৰ লগতে আব্দুল ৰছিদ ঘৰত নথকা অৱস্থাত তেওঁৰ পিতৃৰ হাতত চাবি ধৰাই ভিডিঅ' কৰে আৰু মটৰচাইকেলখন লৈ যায় বুলি আব্দুল ৰছিদৰ পিতৃয়ে অভিযোগ উত্থাপন কৰিছে মটৰচাইকেলখন লৈ যায় বুলি আব্দুল ৰছিদৰ পিতৃয়ে অভিযোগ উত্থাপন কৰিছে তাৰ পিছত আব্দুল ৰছিদ ঘৰত আহি সকলো ঘটনা গম পাই খেতিৰ বিষ পান কৰি আত্মহত্যাৰ চেষ্টা কৰে বৰ্তমান তেজপুৰৰ EMM হস্পিটালত চিকিৎসা কৰি ঘৰত আহি অসুস্থ অৱস্থাত আছে ফাইনেন্সৰ কৰ্মচাৰীৰ ফোন নম্বৰ উল্লেখ কৰি আব্দুল ৰছিদৰ পিতৃয়ে 12 এপ্ৰিল তাৰিখে বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে এই সন্দৰ্ভত আব্দুল ৰছিদ আৰু তেওঁৰ পিতৃৰ মন্তব্য আপোনাৰ ল'ৰাৰ নাম কি আব্দুল ৰছিদ গাঁও পুৰণি বঙালী গাঁও কি হৈছিল যোৱাকালি মানে মই ঘৰত আছো নমাজত গৈছিলো হা নমাজ আহি দি সিহঁতৰ চিন্তা আহিছিল ডিলাৰে মানে আহি গাড়ী লকো মানে মুচুৰি আছে ভাঙি দিব আৰু যাহা তাহ গালি চালি পাৰিছে মানে যেতে পা ল'ৰাক মাৰি পেলাব নহ'লে গাড়ীবোৰ লৈ যাব জেলত সোমাই দিব মাটি যিমানটো আছে সিমানটো নহ'ব বুজিছে মানে ঘৰ বাৰী গোটেই চাৰা কৰি দিব মোক এনেকৈ কৈছে মানে সেই ভয়ৰ কাৰণে মই চাবিটো মই দি দিলোঁ বুজিছে আৰু বহুত গালাগালি কৰিছে আপোনালোকো গালি গালি পাৰিছে ঘৰত কৈছে ল'ৰা যেতে পা মাৰি দিব গাড়ী লৈছে কিস্তিকে দিব পৰা নাই বেয়া ল'ৰা গালি পাৰিছে বেয়া ল'ৰা এনেকা ল'ৰা জন্ম দিয়ে নেকি এনেকে গালি দিছে এনেকে জন্ম দিয়ে নেকি খুব বেয়া ল'ৰা মানে যাহা তাহ গালি পাৰিছে আৰু যাহা তাহ গালি পাৰিছে এতিয়া আপোনালোকে কি বিচাৰে ল'ৰাটো বিষ খালে এতিয়া কি কৰিব উপায়তো নাই বেলেগৰ পৰা দাঁড় কৰি টকা আনিছো মই তপনৰ পৰা টকা আনিছো বুজিছে তপনৰ পৰা টকা আনিছো আনি নাচিব লৈ গৈছো মিৰ্জাত তাক 20,000 টাকা বিলু দিছে তাৰ পৰা টুমুকি দিছে চিকিৎসা কৰাই আছো এতিয়া আপোনালোকে এজাহাৰ দিছে নে নাই এজাহাৰ দিছো ৰাতি এতিয়া আপোনালোকে এজাহাৰ দিছে নে নাই দিছো ৰাতি দিছো ক'ত দিছে ফাৰ্ষ্ট বৰঘাট থানাত মানে এতিয়া আপোনালোকে ল'ৰা একমাত্ৰ বাজাজ ফাইনেন্সৰ অপমান কৰাৰ কাৰণে আপোনাৰ ল'ৰাই বিষ খাইছে এইটো কাৰণে এতিয়া মানে 20,000 টকা খৰচ কৰিছে আৰু টুমুকিত কষ্ট হ'ল আৰু টুমুকি ছুটি নিদিয়ে মানে জোৰ জবৰদস্তি লৈ আহিছে ল'ৰা বেয়া গাঁৱটো বেছি সুস্থ হোৱা নাই ঠিক আছে মোৰ গাড়ীখন এই 2টা কিস্তি বাজিছিলে পিছত ডিলাৰ পৰা মানুহ আহি পেলাই মোৰ মা দেউতাক আহি পেলাই গালি পাৰিছে কোনটো কি গাড়ী লৈছিলা 125 পালচাৰ ক'ৰ পৰা লৈছিলা এইটো তেজপুৰৰ পৰাই মানে কোনটো ফাইনেন্সৰ পৰা লৈছিলা বাজাজ ফাইনেন্স মানে বাজাজ ফাইনেন্সৰ মানে তোমাক 2টা কিস্তি নিদিয়াৰ কাৰণে মোক এনেকুৱা কৰিছে কি কৰিছে তোমাক মোক গালি দি আছে আৰু মোক কৈছে ৰাস্তাত পালে মোক মাৰিব বুলি কৈছে কেতিয়া আহিছিলে কালি আহিছিলে 1:30 বজাত ঘৰৰ ভিতৰত সোমাই পেলাই চাবি টাবি পুৰা বিচাৰিছেহি কিহৰ চাবি গাড়ীৰ বাইকৰ চাবি পিছত আৰু বাইকৰ হেণ্ডেল লকটো ভাঙিবৰ কাৰণে চেষ্টা কৰিছে হেণ্ডেল লক ভাঙিবলৈ চেষ্টা কৰিছিল তাৰপিছত সিহঁতৰ 3জন আহিছিলে বাজাজ ফাইনেন্সৰ আহিছিলে বাজাজ ফাইনেন্সৰ আচ্ছা তাৰপিছত তোমাক মাৰধৰ কৰিছে নেকি মাৰধৰ কৰিছে
তাৰপিছত মানে গাড়ী চাবি লৈ গ'ল নেকি আছে তোমাৰ তাত? গাড়ী চাবি লৈ গ'ল, গাড়ী লৈ পেলাই। মানে ফাইনেন্সৰ মানুহ লৈ গ'ল? ফাইনেন্সৰ মানুহ লৈ গ'ল। কেইটা বজাত কৰিছিলে কাণ্ডটো? এইটো 1:30 বজাত। 1:30 বজাত? জি। কেতিয়া? যোৱাকালি? যোৱাকালি। আচ্ছা। তাৰপিছত তুমি কি কৰিছিলা? মই ঔষধ খাইছিলোঁ। কি খাইছিলে? ঔষধ। কিহৰ? খেতিত হোৱা বিষ? বিষ। কেতিয়া খাইছিলা? তো কালি 2টা বজাত। মানে তুমি কিহৰ কাৰণে বিষটো খাইছিলা? এইটো সিহঁতে মোক ধমকি দিছে, মোৰ মা দেউতাক গালি দিছে, মাৰিব বুলি কৈছে, এনেকুৱা। মাৰধৰ কৰিব বুলি কৈ মাৰধৰ কৰিব কৰি কৈছে আৰু মোকো মাৰিছে, 2টা থাপ্পৰ মাৰিছে। সেইকাৰণে তুমি বিষ খাইছা? সেইটো কাৰণে মই খাইছোঁ।